নিশা জানানে আমাৰ অফিচত মোৰ সকলো কলিগছে মোক আজি আমাৰ বিয়াৰ শুভেচ্ছা দিছে আৰু কৈছে বোলে তই বৰ ধুনীয়া পত্নী এজনী পালি দেই হয় নেকি যেতিয়াৰ পৰা মই তোমাৰ ঘৰখনলৈ বিয়া হৈ আহিছো তেতিয়াৰ পৰা মই কেৱল মোৰ প্ৰশংসাই শুনি আছো সকলোৰে মুখে মুখে এতিয়া শুই থাকা ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব নহয় তোমাৰ অফিচ আছে যে আৰু মোৰো বৰ ভাগৰ লাগিছে আজি ঘৰৰ কাম কৰি কৰি জানানে নিশা তুমি এনেকুৱা কি কাম কৰিলাও ঘৰৰ যে ভাগৰি গলা ঘৰতচোন আমাৰ কাম কৰা মানুহ আছেই অফো শুই থাকা নতুন বোৱাৰী এজনীৰ বহুত কাম থাকে তুমি বুজি নাপাবা গুড নাইট বোৱাৰী এই ঘৰৰ কাম বনবোৰ এৰি তুমি ইমান সাজি কাচি কলৈ যাবলৈ ওলাইছা হা ৰাতিপুৱাই মানে মা অলপ ঘৰৰ পৰা আহোঁগৈ বুলি ভাবিছিলোঁ মাৰ গাটো বেয়া মোক কালি ফোন কৰিছিলে তেখেতে কি মাৰৰ ঘৰলৈ যোৱা হেৰ যোৱা বুধবাৰে তুমি গৈ আহিছিলাহে মাৰৰ ঘৰৰ পৰা এসপ্তাহ হোৱাই নাই আজি আকৌ যাব হ'লেই নে নহয় মানে মা একো বাহানা মাৰিবলৈ নাহিবা বুজিলা ক'তো যাব নোৱাৰা তুমি ঘৰৰ ইমানবোৰ কাম পৰি আছে তাতে আকৌ পথাৰত মই দাউনি লগাইছোঁ আজি তাই আকৌ ঘৰৰ কাম বনবোৰ এৰি মাকৰ ঘৰলৈ যাবলৈ ওলাইছে হেৰ তুমি যদি মাৰৰ ঘৰলৈ গুচি যোৱা মই অকলে ইমানবোৰ মানুহৰ ভাত কেনেকৈ ৰান্ধিম হা এই বুঢ়া বয়সত মই বোৱাৰীৰ সুখ পাম বুলিহে তোমাক বিয়া পাতি আনিছিলোঁ মোৰ ল'ৰালে পিছে এতিয়া দেখিছোঁ ঘৰৰ কাম বনবোৰ কৰি মইহে মৰিব লাগিব যেন পাইছোঁ মা মইনো অহা কেইদিন হৈছে আগতেতো আপুনি অকলে অকলে সকলো কাম কৰিছিলে এতিয়া কি নোৱাৰিব নেকি মই নথকাকে দাউনিলে ভাত বনাবলৈ হেৰ এই বুঢ়া বয়সত মই এতিয়া দাউনিলে ভাত বনালে ওচৰ চুবুৰীয়া মানুহে কি বুলি ক'ব যে বোৱাৰীজনীক শাহুৱেকে চল দিছে আৰু যে তুমি যে মোক মুখে মুখে উত্তৰ দিছা হা মাৰে ঘৰত কাক কেনেকৈ কি ক'ব লাগে শিকাই নপঠিয়ালে নেকি গোটেই দিনটো ৰুমৰ ভিতৰত সোমাই থাকা কাম বুলিবলৈ এইখন ঘৰত একো নায়েই আজি মই দাউনি কেইজনমান লগাওঁতে তাই সাজি কাচি মাকৰ ঘৰলৈ ওলালে হেৰ ইমান কাম নকৰাৰ বাহানা নামাৰিবা বুজিছা হ'ব মা নাযাওঁ বাৰু আপোনাৰ বৰ কথা মই শুনিব বিচৰা নাই কি কলি বৰ কথা মই তোক এষাৰ কথা ক'লে তই বৰ কথা কোৱা যেন পাওঁ মাৰৰ ঘৰলৈ যে তই সদায় সদায় যাবলৈ বিচাৰ সেইটো পিছে কি হা মোৰ ল'ৰাৰ মূৰটো চুবালি মোৰ ল'ৰাক তই ফুচলাই মেলি বিয়া হৈ আহিলি এতিয়া আকৌ মোৰ ওপৰত দাদাগিৰি দেখাবলৈ আহিছ এতিয়া ভালে ভালে আঁতৰ হয় মোৰ চকুৰ আগৰ পৰা বৰ একেবাৰে কেইদিনমান কি বোৱাৰী বুলি মৰম কৰি দেখালোঁ তাই একেবাৰে আহি আজি মোৰ মূৰৰ ওপৰত নাচিব ধৰিছে কথা এষাৰ আছে নহয় চল পালে কুকুৰে গললৈকে জঁপিয়াই বুলি এইজনীৰ দেখাও সেই একেই হৈছে মা অ' মা কি হ'লো ইমান টেটুফালি আহিছে যে সেই পদূলি মুখৰ পৰা এই ৰ'বা তোমাৰ খংটো বৰ পটককৈ উঠে পাই এই আমাৰ যে ধন্না তেওঁক বোলে বৰ মাকৰ ঘৰৰ পৰা নতুন গাড়ী দিছে জানানে সেই হয় নেকি বৰ ভাল কথা পাই পিছে সিচোন প্ৰাইভেট চাকৰিহে কৰে বুলি শুনিছোঁ ইমান ধনী ঘৰৰ ছোৱালী এজনী সি কেনেকৈ বিয়া পাতিলে আকৌ আমাৰ বিকাশৰহে কপালখন ফুটা ইমান ভাল চাকৰি থাকি ক'ৰ ভিক্ষাৰী ঘৰৰ ছোৱালী এজনী বিয়া পাতি আনিলে পাই তাকো অকল সুবিধা পালেই মাকৰ ঘৰলৈ পলোৱাৰ ধান্দাত থাকে এই বৰী কি তুমি আমাৰ কথা শুনিবলৈ আহিছা হা পাকঘৰত কিমান কাম কৰি আছে দেখা নাই নেকি যোৱা পাকঘৰলৈ দাউনিলে ভাত ৰান্ধিব লাগে তাই আকৌ আমাৰ কথা শুনিবলৈ আহে যা এতিয়া যা মোৰ মুখৰ আগৰ পৰা অ' মা তুমি ঠিক কথা কৈছা বৌ দেখিবলৈহে ধুনীয়া কাৰণেহে আমাৰ দাদাৰ নিচিনা ল'ৰা এটা পালে নহ'লে ক'ত তেওঁৰ ঘৰৰ যিটোহে অৱস্থা আমাৰ বিকাশদাৰ নিচিনা ল'ৰা কেতিয়াও নাপায় হ'ব দে তই আকৌ মুখখন খুলিবলৈ নালাগে যা ভিতৰলৈ বেলেগে গাড়ী লৈছে তাই আকৌ এনেই নাচি বাগি মৰিছে যা মোৰ চকুৰ আগৰ পৰা মোৰ এনে মূৰটো গৰম হৈ থাকে তহঁতি কেইজনীয়ে মোৰ মূৰটো আকৌ গৰম কৰিবলৈ নাহিবি মই এইখন ঘৰলৈ কিমান সপোন ৰচি আহিছিলোঁ মোৰ সংসাৰখন সুখৰ হ'ব বুলি কিন্তু শাহু আৰু পম্পীৰ কথাবোৰে মোৰ অন্তৰ পিন্ধিব ধৰিছে আমি দুখীয়া হ'লো বুলি কি আমি মানুহ নহয় নেকি আমাৰোতো মান সন্মান আছে অ' বোৱাৰী কিনো ভাবি আছা পিছত ভাবিবা এতিয়া এই ভাত পানীখিনি বনাই লোৱা বুজিছা নাই এনেই কথা এটা ভাবিছিলোঁ মই ভাত পানী বনাম বাৰু আৰু মা পম্পী আহিবৰ হ'ল নেকি সময় আজিচোন ইমান দেৰি কৰিছে তাই বোৱাৰী তুমি ভাত পানীখিনি ৰান্ধা মই পথাৰৰ পৰা আহোঁগৈ দাউনীয়ে ধান কাটিছে নে বহিছে তাকে চাই আহোঁ মা অ' মা মই পাকঘৰত আছোঁ তই এইফালে আহ আৰু আজি তই ইমান দেৰি কৰিলি যে মা শুনা না বৰ ডাঙৰ খবৰ এটা আছে তোৰ যে আজিকালি সদায় সদায় ডাঙৰ খবৰ থাকে কি খবৰ ক মা আমাৰ যে ওচৰৰ কমলা পেহী ল'ৰাটোৱে গাড়ী কিনিলে নহয় আজি তই কেনেকৈ গম পালি
এই আজি মই কলেজৰ পৰা আহোঁতে দেখিছোঁ আকৌ। আৰু জানানে তাহাঁতি বোলে মাত্ৰ 2 লাখ টকাহে দিছে ডাউন পে'মেণ্ট, বাকী বোলে শহুৰেকৰ ঘৰৰ মানুহে দিব। কি শহুৰেকৰ ঘৰৰ মানুহে তাক গাড়ী দিব? বাপৰে বাপ, আজিকালিচোন চবৰে ঘৰে ঘৰে গাড়ী হ'ল। আমাৰহে ল'ৰাৰ ভাগ্যত নাই এইবোৰ বুজিছ। তাৰ লোনটো শেষ নোহোৱালৈকে আকৌ সি গাড়ী কিনাটো দূৰৰে কথা, ভাবিবও নোৱাৰে। আনে নিজৰ মাইকীৰ ঘৰৰ পৰা পায়, আমাৰ আকৌ সেইফালেও নাই নহয়। সেইবোৰ কথা বাদ দে, লোকে গাড়ী লৈছে, আমাৰ কি যায়। শুনচোন মই পথাৰৰ পৰা আহোঁগৈ, দাউনী কেইজনীক চাওঁগৈ, তোক বৌৰে ভাতকেইটা বাঢ়ি দিব, খাই ল'বি। হ'ব মা, তুমি যোৱা, মোক বৌয়ে ভাত বাঢ়ি দিব বাৰু। বৌ শুনাচোন, তুমি এনেকৈ ভেবা লাগি চাই থাকিব নালাগে আমাক এতিয়া। মোক সোনকালে ভাতকেইটা বাঢ়ি দিয়া, মোৰ টিউশ্যনো যাবলৈ আছে। ঠিক আছে হ'ব পম্পী, তুমি হাত ভৰিকেইটা ধুই লোৱাগে, মই ভাত বাঢ়ি লৈ আহিছোঁ। প্ৰতিটো কথাতে কেৱল মা আৰু ভণ্টীয়ে মোক কথা শুনায়ে থাকে। দেউতাই সাধ্য অনুযায়ী মোৰ কাৰণে লাগতিয়াল সকলো বস্তুৱেই দিছে, কিন্তু মাক আৰু জীয়েকৰ লোভ ইমানেই বাঢ়ি গৈছে যে তেওঁলোকে ভাল বেয়া বিচাৰ কৰিবলৈ পাহৰি গৈছে আজিকালি। হেল্ল' মাজনী, কি কৰি আছ তই? তোৰ গা চাবোৰ ভালেই আছেনে? ঠাণ্ডা বৰকৈ পৰিছে নহয়, তই পাৰিলে গৰম পানী দিয়ে কামবোৰ কৰিবি বুজিছ। তহঁতৰ ঘৰততো চব সুবিধা আছেই নহয় জানো? তোৰ শাহুৱাই ভালেইনে? মই যে তেওঁলৈ ফোন এটা কৰিবলৈ সদায় থাকিয়ে যায়। তই যে আজিকালি আমাক ফোন চোন নকৰা হ'লি, কি হ'ল? কিবা বেয়া পালি নেকি? আৰু ঘৰলৈও নহা হ'লি যে? আইজনী কি হৈছে তোৰ? সকলো ঠিকে আছে তোৰ তাত? মা, তুমি একেলগে ইমানবোৰ প্ৰশ্ন কৰিলে মই এতিয়া কোনটো প্ৰশ্নৰ তোমাৰ উত্তৰ দিওঁ? বাৰু, প্ৰথম কথাটো হ'ল ইয়াত সকলোবোৰ ঠিকেই আছে। আচলতে এইকেইদিন আমাৰ পথাৰত দাৱনী লগাই আছে যে, সেইকাৰণে ৰাতিপুৱাৰ পৰা গধূলিলৈকে চাহ ভাতৰ যোগাৰ ধৰোঁতেই যায় মোৰ। বাৰু সেইবোৰ বাদ দিয়া, তোমালোক সকলো ঠিকেই আছানে? অঁ, আমি ঠিকে আছোঁ দে। বাৰু শুনচোন, আজি পাৰিলে সন্ধিয়াকৈ তই আৰু জোঁৱাই আমাৰ ঘৰলৈ পাক এটা মাৰিব পাৰিবি নেকি? নখোৱা পাতিছোঁ মানে বুজিছ। কি নখোৱা পাতিছা? বৰ ভাল কথা পাই, যাম কিয় নাযাম আকৌ, মই এখেতকো লৈ যাম বাৰু দেই। কিমান দিন যে হ'ল ঘৰখনলৈ নোযোৱা, বৰ যাব মন গৈ আছে মা জানানে। বাৰু মা শুনাচোন, তোমালোকলৈ কিবা লৈ যাব লাগিব নেকি মই? নাই নাই, আমালৈ তহঁতে একো আনিব নালাগে, মাত্ৰ তহঁত দুটা গুচি আহিলেই হ'ল। বাৰু মই এতিয়া থওঁ দেই, ঢেৰ কাম পৰি আছে বুজিছ আজি। অঁ ঠিক আছে মা, ভালকৈ থাকিবা। মা শুনকচোন, আজি মানে আমাৰ মাহঁতৰ ঘৰত নখোৱা পাতিছে, মোক আৰু এখেতক মাতিছে। ভাবিছোঁ যাম যেতিয়া ঘৰত কেইদিনমান থাকি আহোঁ নেকি। কি নখোৱা পাতিছে ঘৰত, আৰু অকল তোমালোক দুইটাকহে মাতিছে মাৰে? হা, ঘৰখনত যে আৰু দুজনী মানুহ আছে, সেইটো কি তোমাৰ মাৰে পাহৰিলে নেকি? নিজৰ জী জোঁৱাইৰ লগত যে শাহুৱেক আৰু নন্দেককো মাতিব লাগে বুলি কি মই শিকাব লাগিব নেকি এতিয়া তোমাৰ মাৰক? হা, পিছে কথা এটা নহয়, মোক মতা হ'লেও মই আৰু পম্পী নগলোৱেহেঁতেন, কিন্তু কথাষাৰটো ক'ব পাৰে নহয় জানো তোমাৰ মাৰে আমাক? মা, আচলতে মোৰ মাৰ গাটো অলপ বেয়া কেইদিনমানৰ পৰা, সেইকাৰণে ঘৰৰ মানুহকেইটাৰ বাহিৰে কাকোৱে মতা নাই। হ'ব বাৰু মা, মই আপোনালৈ মাক ফোন কৰিবলৈ কৈ দিম। কোনো দৰকাৰ নাই, মই নিজে উপজাচি নখ খাবলৈ যাম নেকি হা তহঁতৰ ঘৰত? মোৰ মান সন্মান নোহোৱা বুলি ভাবিছ নেকি তই? হা, কিন্তু মা। কোনো কিন্তু চিন্তু নাই। আৰু শুন, তয়ো যাব নোৱাৰ বুজিছ আজি। মা, মোৰ মায়ে মনত বৰ দুখ পাব মই আজি যদি নাযাওঁ। যোনে যি পায় পাই থাকক, যাৰ যি হয় হৈ থাকক, মুঠৰ ওপৰত তই ক'তো যাব নোৱাৰ আজি বুজিছ। আজিকালি আমাৰ ঘৰলৈ চম্পাও নহা হ'ল ঘৰৰ কাম কৰিবলৈ, আৰু পম্পী পঢ়ি থকা ছোৱালীজনীক মই ঘৰৰ কামত লগাব নোৱাৰোঁ নহয়। তুমি যদি মাৰ ঘৰলৈ আলহী খাবলৈ গুচি যোৱা, এইখন ঘৰৰ কাম কোনে কৰিব? হা, ঘৰৰ ইমানবোৰ খৰচ থাকে, তাৰ উপৰি আকৌ মাৰৰ ঘৰলৈ গ'লেতো চাগে সুদাহাতে নোযোৱা, বেগ ভৰ্তি কৰি বস্তু দিবা নহয় জানো? নোৱাৰা যাব বুজিছা, আৰু বিকাশক এই বিষয়ে একো কথা নক'বা। শাহু মায়ে মোক মাৰ ঘৰলৈ যাবলৈ কিয় নিদিয়ে বাৰু? কিমান যে আশা বান্ধি মোৰ মাজনীয়ে নখোৱা পাতিছিলে আমি যাম বুলি। অঁ মা, মই ঠিকেই আছোঁ। আচলতে মই সময়ে নাপাওঁ জানানে, সেইকাৰণে ঘৰলৈ যাব পৰা নাই আকৌ। তুমি যে মাতিছা, মই চাগে আজি যাব নোৱাৰিম। তুমি চিন্তা কৰি নাথাকিবা, মই সোনকালে যাবলৈ চেষ্টা কৰিম। অঁ ইয়াত সকলো ভালেই আছে মা, মই বহুত সুখত আছোঁ, সকলো ঠিকেই আছে। বোৱাৰী, ফোনটো থোৱা ভালে ভালে, কিমান আৰু নিজৰ মাৰ লগত দিনটো কথা পাতি থাকা? হা, তুমি ইয়াত যি হৈ থাকে সেইবোৰ কথা মানে মাৰক ঘৰত লগোৱা হয় নাই? নাই নাই মা, আপুনি মোক ভুল বুজিছে। মই একো নকওঁ,
ইয়াৰ কথা কেৱল মাৰ ভাল বেয়াহে খবৰ ন অ হয় নেকি মোৰ কাণখন কলা বুলি ভাবিছ নেকি হা তোক আজি মই নেৰিছো ৰ মোৰ ল'ৰাটোক ফচাই তই এইখন ঘৰলৈ খালী হাতে বিয়া হৈ আহিলি এতিয়া আকৌ মোৰ ওপৰত দাদাগিৰি চত দেখাবলৈ আহিছ হা মা মোক ক্ষমা কৰি দিয়ক মোৰ যদি আপুনি কিবা ভুল দেখিছে ভুল হা তোক এইখন ঘৰলৈ বিয়া কৰাই অনাটোৱে মোৰ সকলোতকৈ ডাঙৰ ভুল হ'ল বুজিছ তোৰ মাৰে তোক কি শিকাইছে হা নিজৰ শহুৰৰ ঘৰৰ কথাবোৰ গৈ মাৰক লগোৱাটো হা মা আপুনি মোক যিমান যি ক'বলগীয়া আছে কৈ থাকক মই বেয়া নাপাওঁ কিন্তু মোৰ মাক বা দেউতাক লৈ একো কথা নক'ব মই সহ্য কৰিব নোৱাৰো অ হয় নেকি মোৰ মুখে মুখে কথা ক'ব আহিছ হা তই তোক আজি মই ভালকে শিকা দিম মা এইবোৰ কি চলি আছে আকৌ নিচাক আপুনি এনেকুৱা ব্যৱহাৰ কিয় কৰিছে মা তাই কি ভুল কৰিলে নাই নাই বিকাশ মই নিচাক একো কৰা নাই নহয় শাহু বোৱাৰীৰ মাজত অলপমান থাকি আৰু কাজিয়া পেচাল হ'ব মা মই অন্ধ নহয় আপুনি মোক একো বুজাব নালাগে মই ইতিমধ্যে সকলো বুজি পাইছো নিচা বোলা ইয়াৰ পৰা আমি এইখন ঘৰত আৰু এখন টেকো নাথাকো বিকাশ ক'ত যাব ওলাইছ তহঁত দুটা আমাক এই নাযাবি অবু পাই মই তই নহ'লে কেনেকে জীয়াই থাকিম নিজৰ মাকজনীক তই এই কেইদিনমানৰ আগতে অহা ছোৱালীজনীৰ কাৰণে এৰি দিবিনে মা মই আজি এইখন ঘৰৰ পৰা যাবলৈ ওলোৱাত তোমাৰ এই অৱস্থা তুমি যে আনৰ ঘৰৰ যি এজনীৰ ওপৰত ইমান দিনে অত্যাচাৰ কৰি আহি আছা সেই মাকজনীৰ কি অৱস্থা হৈছে এবাৰ জানো বুজিবলৈ চেষ্টা কৰিছা মোক নিচাৰ মাকে ফোন কৰিছিলে যে তাই খবৰ একো পোৱা নাই বুলি আৰু সেইকাৰণে আজি মই অফিচৰ পৰা সোনকালে আহিলো নিচাক মাকৰ ঘৰলৈ লৈ যাম বুলি তাইক মই ছাৰপ্ৰাইজ দিম বুলি ভাবিছিলো কিন্তু ইয়াত আহি মই নিজেই ছাৰপ্ৰাইজ হৈ গলো মা বিকাশ নিচা মোক ক্ষমা কৰি দিয়া মই বহুত ডাঙৰ ভুল কৰিব গৈ আছিলো বৌ মাৰ লগতে ময়ো সমানেই তোমাৰ দুখী মোকো ক্ষমা কৰি দিবা বৌ হ'ব মা আপোনালোক দুইজনে বাহিৰে আমাৰ আছেনো কোন যি হ'ল সেইবোৰ পাহৰি যাওক আৰু এটা নতুন দিনৰ শুভ আৰম্ভণি কৰোৱা হওক বন্ধুসকল আজি আমাৰ কাহিনীটো কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় জনাব আৰু ইমান দিনে আপোনালোকক ভিডিঅ' নিদিয়াৰ বাবে আমি খুবেই দুখিত আজিলৈ আহোঁ ধন্যবাদ